নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খালী আলুৰে এনেকৈ আঞ্জা বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন, খুব ভাল লাগে। মাছ মাংসৰ কোনো প্ৰয়োজনেই নহয়। মই যিহেতু এনেকৈ প্ৰায় খাই থাকোঁ আৰু ভাবিলোঁ আজি আপোনালোককো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে এয়া আলুকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া যিহেতু কুকাৰত দিব লাগিব, এয়া দুফাল দুফাল কৰি মই এনেকৈ কুকাৰত দি দিলোঁ। এতিয়া দুটা চিটি মাৰি পেলাই এয়া উলিয়াই দিছোঁ। দুটা নহয়, এটা দিলেও হ'ব। মই যিহেতু অকণমান আলুকেইটা ডাঙৰ আছিলে বাবে দুটা চিটি মাৰি ল'লোঁ। এতিয়া আলুখিনি ধুনীয়াকৈ এয়া বাকলিখিনি এৰুৱাই লৈছোঁ। আমি যিহেতু আলু দম যেনেকৈ ডিম দম বনাওঁ তেনেকৈ একেটাই ষ্টাইলতে বনালে হ'ল। এইকেইপিচ মই এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ। বাকীখিনি মই ধুনীয়াকৈ গুড়ি কৰি ল'ম। এইখিনি মিহিকৈ এনেকৈ পিটিকি লৈছোঁ। একেবাৰে সহজ আৰু খুব সোনকালে হৈ যায়। এই ৰেচিপিটো আপোনালোকে এনেকৈ বনাই খাবচোন। মোৰ যেতিয়া দালি খাবলৈ মন নাযায় এনেকৈ বনাই খাওঁ। দাইল ৰেগুলাৰ খাবলৈ মন নাযায়, নহয়নে? এইফালে আকৌ কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে তেল দি দিছোঁ। ইয়াতে শুকান জলকীয়া দুটা আৰু তেজপাত এইকেইটা দি দিছোঁ। এইফালে কাটি থোৱা পিঁয়াজ আৰু পিঁয়াজৰ পাত দি দিছোঁ। পিঁয়াজৰ পাতখিনিও আছিলে যিহেতু ইয়াতে দি দিছোঁ লগতে। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। এতিয়া ইয়াতে মছলাসমূহ দিছোঁ, জিৰা, ধনিয়া আৰু ৰেড চিলি এইকেইটাই দি দিছোঁ। লগতে অকণমান হালধি দি ভালদৰে এতিয়া এইখিনি লৰাই লৈছোঁ। এইফালে এতিয়া পিটিকি থোৱা আলুখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ব লাগিব। দেখিছেনে, এয়া শুকাই গৈছে, তেলখিনি আলুখিনিত গোটেইখিনি সোমাই পৰিছে। ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে পানী দি দিছোঁ, যিহেতু মই জোল বনাম। আপোনালোকে চাই যাওক ভিডিঅ'টো। এইখিনি দেখিছেনে, পানী দি এতিয়া ঢাকনখন মাৰি দিছোঁ। ঢাকনখন খুলি চালোঁ, দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। আৰু বেছি সময় নালাগে, এয়া মোৰ হৈয়ে গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ডাঠ হৈ গৈছে চব্জিকণ। এইফালে এতিয়া ইয়াতে নমাই দিবৰ বাবে হৈ গ'ল। ইয়াতে ধনিয়া দি দিছোঁ। ধনিয়া দিলে খুব ভাল লাগে আঞ্জাকণ খাই। আপোনালোকে এইদৰে বনাই খাবচোন, খুবেই সোৱাদ লগা হয়। মাছ মাংস নহ'লেও হৈ যায়। আজি যিহেতু বৃহস্পতিবাৰ, সেয়ে নিৰামিষকৈ এনেকৈ বনাইছোঁ। আৰু মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজি থালিখন এনেকৈ মই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। অন্য এটা ভিডিঅ'